নমস্কাৰ বন্ধুসকল, ৰাজা গোহাঁই ইউটিউব চেনেলত পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে। আজি যিহেতু দেওবাৰ, আজি আমি এডোখৰ ধুনীয়া জেগালৈ যাবলৈ লৈছোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল', কেতিয়া যাব লাগিব? ফোন কৰিছিলি মানে মই আপুনি ৰেকৰ্ড কৰিবলৈ পাহৰিলোঁ। এতিয়া কচোন কেইটা বজাত যাব লাগিব? কেইটা বজাত যাব লাগিব সেইটো ক। সময়টো 9:30। ঠিক আছে, মই গাটো হাতকৈ ধুই পিনি ভাতটো খাই গৈছোঁ। 9:30 ন? এইফালে কিবা ৰেকৰ্ড হৈছে, কিবা এটা কৈ দে। হে হ'ব দে, তোক পাই আছোঁগৈ লগ। নাম্বাৰটোৱে ওলাই গৈছিলে। ঠিক আছে, পাই আছোঁগৈ। বলক বলক বলক, গাটো ধুই লৈছোঁ পূৰা ধুনীয়াকৈ। তাৰপিছত কি হৈ আছে আপোনালোকক দেখাই আছোঁ। তো চাওক আপোনালোকে, আৰু এয়া মই, আৰু অলপ ওপৰলৈ যাব লাগিব। বলক ৰাকেশ আৰু নাৰায়ণ গৈ আছে। মই ৰানিং অকণমান কৰি দিছোঁ, পূৰা ৰানিং লগ কৰি দিছোঁ। টেষ্ট এটা কৰিছোঁ, মোবাইলটো কপে নে নকপে চাওঁ। লগতে দুইটা টেষ্ট হৈ গ'ল, 1 গুলি 2 চিগাৰ, ভিডিঅ' প্লাছ ৰানিং। আপোনালোকক দেখাই আছোঁ ওপৰৰ পৰা ভিউটো কেনেকুৱা দেখাই আছোঁ। এয়া চাওক ওপৰটো, তলৰ পৰা দৌৰি দৌৰি গুচি আহিলোঁ। সেইফালে লিখা আছে ৰাকেশ। এতিয়া আমি যিহেতু আছোঁ আপোনাৰ লাংগুৰি দেওশাল ন, লাংগুৰি দেওশালৰ ওপৰত আছোঁ। ঐতিহাসিক লাংগুৰি দেওশাল। হয়, দুটামান কথা কৈ দে। দেওশালৰ বিষয়ে ক'বলৈ গ'লে ভাৱ বেছি নাই। যেতিয়া আহোম ৰজাসকলে ইয়াত মানে দেও পূজা কৰিছিলে, জনশ্ৰুতি মানে ওচৰৰ মানুহে ক'ব খোজে যে যেতিয়া চুকাফা যেতিয়া মানে আহিছিলে আবুঙৰ পৰা যেতিয়া ঘৰলৈ উভতি আহিছিলে, ইয়াৰ চৰাইদেউফালে আহিছিলে, তেতিয়া ইয়াৰ ওপৰতে ইয়াৰ ওপৰত উঠিয়ে মানে মুংডুং চুংখাম বুলি কৈছিলে। আৰু ইয়াৰ পৰাই মানে চৰাইদেউখনত ৰাজধানী পতাৰ কথা চিন্তা কৰিছিলে মানে। তোক কিয় নাভাবিব, আপোনালোকে ভাবি চাওকচোন, কিয় নাভাবিব। ইয়াৰ ওপৰত উঠি যদি ইমান ধুনীয়া এটা ভিউ দেখিবলৈ হয়, মানে গোটেই ইমূৰৰ পৰা সিমূৰলৈকে, উত্তৰ পূবৰ পৰা আদি কৰি দক্ষিণ পূবলৈকে ধুনীয়াকৈ দেখি থাকে ৰাজ্যখন, মানে অঞ্চলটো। কিয় নাভাবিব। সেইফালে চাওক ৰাকেশ, এইফালে পাহাৰকেইটা কি পাহাৰ? এইফালে হৈছে নাগালেণ্ড বৰ্ডাৰ। সেইকেইটা ওখ ওখ পাহাৰ দেখিছে যে, এইবিলাক চব নাগালেণ্ডৰ পাহাৰ। এইটো আমাৰ অসমৰ আৰু নাগালেণ্ডৰ সীমা। এইটো আপোনাৰ ওচৰকেইটা নহয়, এই ওচৰৰ কিনাৰকেইটা নহয়, তাৰ বেকৰকেইটা, সেইকেইটা হৈছে নাগালেণ্ডৰ। সেই ইয়াত সৰুকৈ ঘৰ এটা আছে, সেইটো সৰুকৈ ঘৰ এটা, কিমান ধুনীয়া লাগে চাগে ইয়াত এইটো পৰিৱেশৰ মাজত থাকি। মানে কি ক'ম আৰু, আমি যিহেতু ভৈয়ামৰ মানুহ, এনেকৈ পাহাৰবিলাক দেখি কিবা মানে মনটো বহুত ভাল লাগি যায়। একদম মানে ক'ব নোৱাৰি আৰু কিমান ভাল লাগে। আৰু অলপ ওপৰলৈ যাওঁ। এয়া চাওক ফাইনেল ভিউটো, আপোনালোক দেখাইছোঁ ফাইনেল ভিউ। ইয়াৰ ওপৰৰ পৰা কি ধুনীয়া দৃশ্য। আপোনালোকে আহিব, আমাৰ শিৱসাগৰতে আছে ইমান ধুনীয়া এটা ঠাই। মোৰ আজি যিহেতু দেওবাৰ, মোৰ মানে দিনটো ধুনীয়াকৈ গ'ল। ইমান ধুনীয়া এটা দৃশ্য মোৰ নিজৰ চকুৰে দেখিছোঁ, আৰু যিহেতু শিৱসাগৰতে আছে বহুত ভাল লাগিছে। মানে গৌৰৱ অনুভৱ কৰিছোঁ। ধুনীয়া চখ শুনি আছিলোঁ আৰু বহুত দিনৰ পৰা, তেহেঁতি আহিছে। আজি মই নিজে আহি মানে নিজে প্ৰথমবাৰ আহিছোঁ, ভাল লাগিছে, বহুত ভাল লাগিছে। আগলৈও এনেকৈ আহিম বন্ধ বাৰত, মজা লাগিছে। হ'ব চাই দিয়ক। তো মই অকলে অহা নাই, মোৰ লগত আপোনাৰ আৰু বহুত মানুহ আহিছে। তো আপোনালোকক দেখাম কোন কোন আহিছে।
নমস্কাৰ বন্ধুসকলটো খাই বৈ এতিয়া ঘৰলৈ গৈ আছোঁ। মই একো খাব নাপালোঁ। কি খালি কৈ দে আকৌ মই একো খাব নাপালোঁ। চালিয়া বনাইছিলে অঁ মাংসৰ মজা বনাইছে ন মানে বুক প্লেট ৰাকেশে খাবলৈ নাপালে মাংস খালি